डाइरेक्ट पलिटिक्सआव आङो दिनै प्रथम कुनुदिन आङो आगे बेसे कन्टेस्ट खालामफेराखै आङो समाजनि खामानिखौनो मावबाय थादोंमोन आगोलबो साख्रियाव थानाय समावबो आं मावदों समाजनि थाखायनो आरो साख्रि गारनानै आङो पार्टियाव थाबाय पार्टियाव थानानैबो आं मावबाय थादों आरो रायजोनि अनुरद आरो पार्टिनि अनुरदाव आङो गसंनो ओंखारदों आंबो राजि आरो रायजोनि थाखाय आं खामानि मावगोन जेब्लायबो आरो देरहानाया खाथां माने आं दहाय बुंबाय नोंसोरबोथ' खोनाबाय माने बाहाय रिजनेल पार्टिनिसो खामानि जोंनि अट'नमास काउन्सिलाव आरो बे ओनसोला जाहैबाय जोंनि बड'लेण्ड टेरिटरियेल काउन्सिल बिटिसि बिटिआरआ ओरैनो व्हाइट पेपाराव ओरैनो एग्रिमेन्ट खालामनाय आयेनगत भाबै बिटिसि आरो बे बिटिसिआ जोंनि थाखाय बाहाय नेसनेल पार्टिनि खुनु खामानि गैया नेसनेल पार्टिनि हिडेन एजेन्डा थायो बिसोरो जेब्लायबो गावसोरनि सार्थआव खामानि मावगोन नोंनि आंनि जोंनि एरियानि थाखाय बिसोरो जेबो मावनो हाया प्रायरिटि बेसिसआव थांगोन आङो गिदिर खोथा होआ उमुक मावगोन थुमुक मावगोन होननानै आं खोथा होआ खिन्थु प्रायरिटि बेसिसआव रायजोजों कनसाल्ट खालामनानै आङो खामानिफोरखौ मावलांबाय थागोन सोर बुंदों गर्जन बिथांनि पार्सनेल एसेसमेन्ट जोंहा बेहा बुंनांगौ खोथा गैया रायजोफोराथ' बिराद एखेबारे रेडि दिनै नुबाय एखेबारे बोथोर गाज्रि होमबाबो फैदोंना आरो बिथोरावथ' मा अबस्था जानानै दं नोंसोर निजे मिथिगौ हयथ' ग्रेट फिलिं बुंनायजों जाया नुलांगोन सोरबा बुंबानो जे माबा मोनसे जागोन बे नङा रायजोफोरा मा सानदों नुलांगोन 23 नभेम्बराव बेखौ क्लियारलि नुगोन डेफिनेटलि फैगोन राइजर रिकुवेस्टत और पार्टी इंटरेस्टत मैं आज नमिनेशन দিব गई आसो राइजर सेवा কৰিবলৈ मैं ওলাই आसो এতিয়া আৰু ইমান অদ্ভুত মানে অভূতপূৰ্ব মৰম যিটো মই পাই আছো এটা কোনো টকা পইচা দি তুলনা নহয় আৰু মই মোৰ বেটা দৃঢ় বিশ্বাস আৰামছে জিকি যাম কিমান ভোটত একজেক্টলি কোৱাটো মুস্কিল হয় তেওঁলোকৰ নিচিনা আমি তেওঁলোকে কি কৈছিলে যোৱাকালি 70,000 ডিফাৰেন্সত জিকিব 70,000 যদি ডিফাৰেন্সে হয় আমাৰ ধৰক ভোট আছে কিমান 2,15,000 80% মেক্সিমাম পল হ'ব হা 80% মেক্সিমাম পল হ'লে কিমান হ'ব 1,70,000 মান তেওঁলোকৰ যদি 70,000 ডিফাৰেন্সে পায় আমি দেখোন একোৱে নাপাম হা এইটো কি লজিকেল নহয় মই গৰ্বিতভাৱে নকওঁ যে ইমান ভোট পাম ইমান ডিফাৰেন্সত মই জিকিম কিন্তু ৰাইজৰ যিটো মৰম চেনেহ যিটো আশীৰ্বাদ হা মই ডেফিনেটলি মই দেখি আছোঁ যে আমি তেওঁলোকতকৈ অলপ হ'লেও বেছি পাম আৰু জিকি যাম দাদা এটা প্ৰশ্ন হৈছে যে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে আপোনালোকে হাৰিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে এইবাৰৰ দেখা গৈছে উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থী আপোনাৰ কাৰণে কিবা এই লোকসভা নিৰ্বাচনৰ ফলাফলত হেঙাৰ হ'ব নেকি আমাৰ পাৰফৰ্মেঞ্চ আপোনালোকে দেখিছে যোৱাবাৰ আমি চিধা নকওঁ যে কংগ্ৰেছৰ কাৰণে আমি হাৰিলোঁ অমুকৰ কাৰণে আমি হাৰিলোঁ এইটো নহয় ফেক্টৰ চাৰিওফালে থাকে ডিফাৰেণ্ট ফেক্টৰ্ছ থাকে তবে এইটো কথা ঠিক কংগ্ৰেছৰ ইয়াত তেনেকুৱা প্ৰেজেঞ্চ নাই যোৱাবাৰ এম পি সমষ্টিত গোটেই সমষ্টিত তেওঁলোকে 1 লাখ চামথিং পাইছিলে এই LACত আমাৰ চিলি LACত 11,000 মান পাইছিলে তেওঁলোকে কিছুমান থাকিবই ভাই চব পাৰ্টিৰে অলপ চলপ থাকিবই এইবাৰ কিন্তু কংগ্ৰেছৰ ভোট more than 50% কিন্তু আমাৰ এই LACত ভোট নিদিয়ে তেওঁলোকে দিব বঙাইগাঁৱত তো কংগ্ৰেছে ইমান ভোট নাপায় হয় বৰষুণটো একো ডাঙৰ ফেক্টৰ নহয় আমাৰ ৰাইজৰ কাৰণে ৰাইজ একদম ডিটাৰমাইণ্ড যে এইবাৰ BPFক যেনেকৈ হওক জিতাব লাগে 25ত BTC চৰকাৰ গঠন কৰিব লাগে BPF কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত 56 বছৰ পিছতো এই অঞ্চলত একো ৰাস্তা ঘাট স্কুল কলেজ একো হোৱা নাছিলে হৈছিল জানো আপোনালোকে জানে হা হাগ্ৰামাছাৰ এই BTC সৃষ্টি কৰাৰ পিছত 15 বছৰৰ ভিতৰতে চব কিছু কৰিছে স্কুল কলেজ ইউনিভাৰ্চিটি হাবি যাবি যত যি উন্নয়নমূলক কাম তেওঁ কৰিছে 15 বছৰৰ ভিতৰত আৰু এইবাৰ আমি কি দেখিছোঁ বিপৰীত পক্ষে তেওঁলোকে 5 বছৰ হ'বলৈ গৈ আছে আৰু কেইটামান মাহ বাকী আছে তেওঁলোকে কিবা কৰিছে দেখক এখন প্ৰাইভেট ভেঞ্চাৰ স্কুল চৰকাৰী কৰিব পাৰিছে
পাৰা নাই হা ৰাস্তা ঘাট বেলেগ উন্নয়নমূলক কাম দেখিছে ক'ৰবাত দেখা নাই কালি মিছা প্ৰতিশ্ৰুতি হয়নে নহয় গোটেই মিছা মই এইটো যে মই ক'বলৈ নাযাওঁ কিমান মিছা কথা কৈছে ৰাইজে বুজি পাইছে কাইলৈ NDAৰ প্ৰাৰ্থীগৰাকী যে আছে তেখেতে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিলে সেই সময়ত দেখা গৈছে যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মিনিষ্টাৰ অশোক সিংঘাল প্ৰমোদ বৰকে আদি কৰি যিসকলে চবে এটা কথাই কৈছে যে BPFৰ যি 17 বছৰীয়া শাসনকাল 15 বছৰৰ শাসনকালত ইয়াতে কেৱল অশান্তি সংঘৰ্ষ হত্যা অপহৰণ আৰু বাদে একো হোৱা নাই মই কুৱেশ্যন বুজি পাইছোঁ 17 বছৰৰ কথা আজিৰ পৰা আপোনালোকে নক'লেই ভাল বহুত আমনি লাগে 17 বছৰ শুনি আমনি লাগিছে এইটো কথা কৈ থাকিব নালাগে হা আৰু এই যে NDA তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকৰ হিডেন এজেণ্ডা থাকে আমাৰ এই ৰাজ্যত BTC অঞ্চল যিহেতু আমাৰ কাৰণে বনোৱা হৈছে অট'নমাছ কাউন্সিল ইয়াত ৰিজনেল পাৰ্টিৰহে কাম নেশ্যনেল পাৰ্টি ইয়াত একো কাম নাই আজি UPPL ৰিজনেল পাৰ্টি হ'ব পাৰে কিন্তু তেওঁলোকে ইণ্ডিয়া এলায়েন্সত থাকি পেলাই নেশ্যনেল পাৰ্টিৰ লগত এটা এলায়েন্সত আছে যিহেতু তেওঁলোকৰ মানে ইয়াতে কোনো কাম নাই তেওঁলোকে কাম কৰিব নোৱাৰে ভৱিষ্যতে গতিকে অল্টাৰনেটিভ কি ৰিজনেল পাৰ্টি হিচাপে অনলি BPF আৰু কৰিছেও BPFে তো আমি ভয় নাখাওঁ দিল্লী দিছপুৰ কোকৰাঝাৰ যিমানে ফ'ৰ্চ এপ্লাই নকৰক ৰাইজক টকা পইচা দি কিনিব নোৱাৰে ৰাইজ একদম ডিটাৰমাইণ্ড ইভেন UPPLৰ বহুত সদস্য আমাৰ লগত আছে কংগ্ৰেছৰ বহুত সদস্য আমাৰ লগত আছে BJPৰ বহুত সদস্য আমাৰ লগত আছে তেওঁলোকে আমাক ভোট দিব আৰু বহুত ধন্যবাদ তেওঁলোকলৈ তেওঁলোকে এই মুহূৰ্তত যে এই ডিচিশ্যন লৈছে মই আন্তৰিক মই মানে অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ তেওঁলোকক আপুনি প্ৰাৰ্থিত্ব পোৱাৰ পিছত চন্দন বৰ্মাৰ ঘৰ বাপচি হোৱাৰ এটা খবৰ ওলাইছে এইটো তেওঁৰ কথা আহিব পাৰে ৱেলকাম কৰিব কিয় নকৰিম চবেই ৱেলকাম